stay awake for too long. Don't go to bed. I'll make a cup of coffee. CCTVত বন্দী হোৱা কিছুমান ভূতৰ ভিডিঅ' চাওক। এই ভিডিঅ'টো ভালদৰে মন কৰক। নিশা হোৱাৰ লগে লগে এনেকৈ বস্তুবিলাক পৰি যায়। হঠাৎ ঘৰত থকা মানুহবিলাক আচৰিত হৈ যায়। কি হয় এ ভূত নে অন্য কিবা? এতিয়াও এই ভিডিঅ'টো ৰহস্য হৈ আছে। ঘৰৰ বাসিন্দাই এতিয়াও ঘৰত থাকিব ভয় কৰে। এই ভিডিঅ'টোত আকৌ দুজন ব্যক্তিয়ে শুই আছিল। হঠাৎ দৰজাখন খোল খাই যায়। হঠাৎ এজন ব্যক্তিৰ ভৰিখন দাঙিবলৈ ধৰে। হঠাৎ লাহে লাহে ভৰিখন দাঙিবলৈ ধৰে। টোপনিত লালকাল হোৱা ব্যক্তিজনে স্তত দেখা পাই আচৰিত হৈ চিঞৰিব ধৰে। এয়া ভূত আছিল নে অন্য কিবা? এতিয়াও এই ভিডিঅ'টো ৰহস্য হৈ আছে। এই ভিডিঅ'টো জানিব পৰা মতে এখন হোষ্টেলৰ আছিল। সেই ঘটনাটো হোৱাৰ পাছতে সেই যুৱককেইজনে হোষ্টেলখন এৰি পেলায়। এই ভিডিঅ'টোত আকৌ এটা ছায়া যোৱা দেখা পোৱা গৈছে। সেই ৰাঙা আঁচ দিয়া সেইটোত মন কৰক। সঁচাকে এই ভূত নেকি? এয়া কি বলি থকা ছায়াৰ নিচিনা নেকি ভূত? সঁচাকৈ এয়া ভূতেই নেকি? ভিডিঅ'টো কৰ জানিব পৰা হোৱা নাই। এতিয়াও এই ভিডিঅ'টো ৰহস্য হৈ আছে। নেশ্যনেল হাইৱেত এয়া কি দেখিলে? এয়া সঁচাকৈ ভূত নেকি? CCTV কেমেৰাত বন্দী হোৱা এই দৃশ্যই প্ৰমাণ কৰে যে ভূত আছে নে নাই। এই লাইব্ৰেৰীটোৰ ভিতৰত কি আকৃতি এইটো? সঁচাকৈ এয়া ভূত নেকি? এই লাইব্ৰেৰীৰ ভিতৰতো এই ভিডিঅ'টো এতিয়াও ৰহস্যৰ মাজত আছে। সঁচাকৈ এনেকৈ গৈছে নেকি ভূত? লাইব্ৰেৰীত থকা CCTV কেমেৰাত বন্দী হৈছে এই ফুটেজখিনি। লাইব্ৰেৰীৰ ভিতৰত ঘূৰি আছে। এয়া কি? এই ভিডিঅ'খিনি ইণ্টাৰনেটৰ পৰা চাৰ্চ কৰি লোৱা। এই ভিডিঅ' সত্যতা হয় নে নহয় আমি নাজানো। এই ভিডিঅ'ৰ কাৰণে আমাৰ চেনেল দায়ী নহয়।